ওদালগুৰি জিলাৰ আজিৰ বিটিসি সরকারের ডেপুটি চিফ গোবিন্দ বসুমতাৰী ডাঙৰীয়াই যদি জিকিব পাৰে 2025 তেতিয়াহ'লে মই ৰাজনীতিয়ে বাদ দিম। আমি যথেষ্ট শক্তিশালী পজিশনত আছো আৰু আমাৰ যি শক্তি আৰু ক্ষমতা আছে তাৰ প্ৰমাণটো আমি বিগত লোকসভা নিৰ্বাচনত কোকৰাঝাৰ সমষ্টিৰ পৰা আমি বিপুল সংখ্যক ভোট পাই প্ৰমাণ হিচাপে আমি চাব পাৰো যে আমাৰ শক্তি আৰু ক্ষমতা কিমান অটুট হৈ আছে। আৰু এই শক্তি আৰু ক্ষমতা বিপিএফ দলৰ যি শক্তি আৰু ক্ষমতা এইটো ধৰি ৰখাত আপোনালোকৰ দৰে কৰ্মকৰ্তাসকলে যথেষ্ট অৰিহণা দিছে, নহ'লে এইটো কেতিয়াও সম্ভৱ নহ'ল হয়। বিগত উপনিৰ্বাচনতো আমি যি ধৰণৰ ফলাফল দেখিছোঁ আমি যথেষ্ট শক্তিশালী হৈ আছো। আজিৰ তাৰিখত বিটিসিত বিপিএফ দল হিচাপে আমি আটাইতকৈ শক্তিশালী দল হিচাপে আমাৰ স্থিতি আছে। আৰু ইউপিপিএল দলে যেটো চেষ্টা কৰিব, ইউপিপিএল দলে এই 7 মাহত যিবিলাক কাম কৰিব আৰু বিপিএফ দলে আমি যিবিলাক কাম কাজ কৰিম ডাঙৰ ডিফাৰেন্স এটা আছে। ইউপিপিএল দলৰ আজিৰ তাৰিখৰ যেটো স্থিতি এটো অতি দুৰ্বল স্থিতিত আছে তেওঁলোক। আৰু আজিৰ তাৰিখত যদি নিৰ্বাচন হয় ইউপিপিএল দলে গোটেই বিটিসিত 40টা আসনৰ ভিতৰত 3খন আসন জিকিবলৈ নাই, তাৰো ফাইনেল নহয়। বেলেগটো বাদ দিয়ক, ওদালগুৰি জিলাৰ আজিৰ বিটিসি সরকারের ডেপুটি চিফ গোবিন্দ বসুমতাৰী ডাঙৰীয়াই যদি জিকিব পাৰে 2025 তেতিয়াহ'লে মই ৰাজনীতিয়ে বাদ দিম। মানে তেওঁলোকৰ ডেপুটি চিফে আজিৰ তাৰিখত হাৰাৰ পৰিস্থিতিত আছে। তো এই 7 মাহত ইউপিপিএল দলে যেটো প্ৰয়াস কৰিব তেওঁলোকৰ সমস্ত শক্তি য'ত ব্যৱহাৰ কৰিব সেইটো হ'ল কিদৰে বিপিএফ দলক ভাঙিব পাৰি। 1 নম্বৰ প্ৰয়াস, 1 নম্বৰ প্ৰয়াসটো তেওঁলোকে কৰিব কিদৰে বিপিএফ দলক ভাঙিব পাৰি। আৰু দ্বিতীয় প্ৰয়াস যেটো তেওঁলোকে কৰিব ডাঙৰ ডাঙৰ মাছ গেদাৰিং কৰি মাছ জয়নিং কৰি গ্ৰেণ্ড জয়নিং পাতি তেওঁলোকে দেখাবলৈ চেষ্টা কৰিব যে তেওঁলোকে শক্তিশালী স্থিতিত আছে। তো ইউপিপিএল দলে প্ৰয়াস কৰিব যে তেওঁলোক বিপিএফ দলক ভাঙিবলৈ সক্ষম হৈছে আৰু তেওঁলোকে প্ৰয়াস কৰিব মানুহক এইটো দেখাবৰ কাৰণে যে আমি শক্তিশালী স্থিতিত আছো, কাৰণ তেওঁলোক শক্তিশালী স্থিতিত নাই। আৰু বিপিএফ দলৰ যেটো কৰ্মকৰ্তা সকলৰ কাম হ'ব এইটো হ'ল আমাৰ শক্তি আৰু ক্ষমতাটো অক্ষুণ্ণভাৱে আমি ধৰি ৰাখিব পাৰিব লাগিব। আজি যি ধৰণৰ কালাৰফুল, একদম কালাৰফুল, আজি মই যদি এইফালে চাওঁ এনেকুৱা যুৱক আহিছে যিবিলাক কিছুমান ইয়াৰ পৰা দেখিব পাৰি কিছুমান ফাৰ্ষ্ট টাইম ভোটাৰ আছে, জীৱনত প্ৰথমবাৰৰ কাৰণে ভোট প্ৰদান কৰিব, তেনেকুৱা কৰ্মকৰ্তা আজি আমাৰ লগত আছে। নানান ধৰণৰ কৰ্মকৰ্তা যুৱকসকল আজি যি ধৰণে উপস্থিত আছে চাই খুব ভাল লগা। আৰু এনে ধৰণৰ কৰ্মকৰ্তাৰ উপস্থিতিয়ে এইটো ফাইনেল কৰিছে, চূড়ান্ত কৰিছে যে মানস চেৰফাং সমষ্টিক আমি অহা 2025 চনৰ নিৰ্বাচনত খুব ভালকে জয়লাভ কৰিবলৈ গৈ আছো।